বন্ধুসকল হোৱাটছআপত এটা নতুন ফিচাৰ্ছ আহিছে যোনটো নেকি আপোনালোকে পে'মেণ্ট কৰিব পাৰিব একেবাৰে সহজ উপায়েৰে মানে আপোনালোকে গুগল পে' ফোনপে' যেনেকৈ পে'মেণ্ট কৰে ঠিক তেনেকৈ পে'মেণ্ট কৰিব পাৰিব আৰু কেনেকৈ কৰিব লাগিব সকলোবোৰ মই দেখাই দিম তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো দবাই দিব যাতে মই নেক্সট ভিডিঅ'লৈ আপোনালোকে নটিফিকেশ্যন পাই থাকে তেন্তে বলক আজি আমি হোৱাটছআপত পে'মেণ্ট কেনেকৈ কৰে দেখাই দিওঁ তো বন্ধুসকল প্ৰথমতে আপোনালোকে হোৱাটছআপটো খুলি ল'ব খুলি লোৱাৰ পিছত আপোনাৰ যিটো প্ৰথম ইণ্টাৰফেচ থাকে তাৰ পৰা আপোনালোকে ৰাইট সাইডে ক্লিক কৰিব তিনিটা ডট আছে যে তাৰপৰা পে'মেণ্টত যাব পে'মেণ্টত গৈ এড পে'মেণ্ট একাউণ্টত তাত গৈ পেলাই যাব তাৰপৰা আপোনালোকৰ যি বেংক হয় সেইটো চিলেক্ট কৰিব মোৰটো ইউনাইটেড বেংকৰ হয় সেইটো কাৰণে মই ইউনাইটেড বেংক চেক কৰিছোঁ তাৰপিছত আপোনালোকে এইটো ভেৰিফাই কৰি ল'ব আপোনাৰ নাম্বাৰটোৰ লগত নাম্বাৰটো ভেৰিফাই কৰিবলৈ এলাও কিবা কিবি কৰিব লাগে সেইবোৰ কৰি ল'ব তাৰপিছত আপোনালোকৰ ভেৰিফাই হৈ যাব ভেৰিফাই হৈ যোৱাৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব এইটো নিউ পে'মেণ্ট বুলি যে দেখিছে সেই নিউ পে'মেণ্টটোত যাব নিউ পে'মেণ্টত গৈ আপোনাৰ যাকে পে'মেণ্ট কৰিব বিচাৰে তেওঁ কৰিব পাৰে কিন্তু এটা কথা আপোনালোকে যদি পে'মেণ্ট কৰিব বিচাৰে হোৱাটছআপত তেন্তে আপুনি যাক কৰিব তেওঁ ভাগৰ অপজিট চাইডে মানে যাক কৰিব তেওঁ এনেকৈ আপোনাৰ এইটো মানে লগ ইন কৰি ল'ব লাগিব তেওঁ এইটো বেংক একাউণ্ট লিংক কৰি ল'ব লাগিব তেতিয়াহে আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব তো যাকে পঠিয়াব তেওঁলোকে লিংক কৰিব লাগিব তাৰপিছতে আপোনালোকে পঠিয়াব পাৰিব এতিয়া দেখিলে মই কি ধুনীয়াকৈ পঠিয়াই দিলোঁ তো এনেকৈ আপোনালোকে পঠিয়াব পাৰিব বহুতেই ইজি হয় তেন্তে চাই থাকক তো বন্ধুসকল দেখিলে হোৱাটছআপত কেনেকৈ একেবাৰে পে'মেণ্ট কৰিব পাৰে একেবাৰে ইজি প্ৰচেছ হয় তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব আৰু যদি বেয়া লাগিলে ডিছলাইক কৰি দিব আৰু যদি দুইটাই লাগিলে তেন্তে কমেণ্ট কৰি দিব আৰু যদি আপুনি শ্বেয়াৰ কৰিব বিচাৰে বন্ধুবৰ্গসকললৈ তেন্তে শ্বেয়াৰ কৰি দিয়ক আৰু কিন্তু ছাবস্ক্ৰাইবটো নকৰাকৈ কেতিয়াও নাযাব ছাবস্ক্ৰাইব কৰক তাৰপিছত গুচি যাওক বাই বাই আকৌ নেক্সট ভিডিঅ' লগ পাম টাটা বাই বাই